আমি আমি তাৰমানে বালি লোড কৰি গাড়ীখন ওলাই আহিছিলোঁ। ওলাই আহি থকা অৱস্থাত অকস্মাত দুৰ্ঘটনা হৈ গ'ল। পানীৰ যে এনেকুৱা জ্বৰ হ'ব আমি সেইটো ভবা নাছিলোঁ। গাড়ীখন উঠি অহা অৱস্থাত তাৰমানে গাড়ীখন অকণমান কেপচাইড হৈ গ'ল। কেপচাইড হৈ যোৱাৰ পাছত আমি বহুত টাইম ট্ৰাই কৰি আছোঁ। গাড়ীখন কোনো আমি উঠাব নোৱাৰিলোঁ। কিবা কৰি আমি প্ৰাণ ৰক্ষা কৰি আমি নদীৰ পাৰত উঠি আহিছোঁ। পানীৰ স্পীড প্ৰায় এতিয়া স্লাইড কমিছে, আগতে বহুত আছিল। আপোনাৰ সেই গাড়ীখনৰ প্ৰায় কেবিন চেবিন গোটেই তল গৈছিল। এইটো দিৰিং নদী। মানুহতো একো হোৱা নাই, মানুহৰ কোনো ক্ষতিপূৰণ হোৱা নাই। কিবা কৰি আমি আৰু প্ৰাণ ৰক্ষা কৰি আমি উঠি আহিছোঁ পাৰত। কিছুদিন ধৰি প্ৰায় বৰষুণ মাৰি আছিল এসপ্তাহ আগৰ পৰা। অকস্মাত যে এনেকুৱা দুৰ্ঘটনা হ'ব আমি সপোনতো ভবা নাছিলোঁ। আমি এইটো নদী আমি বালি আমি কঢ়িয়াই আছোঁৱে, ৰাতি যে এনেকুৱা হ'ব আমি ভবা নাছিলোঁ। প্ৰায় আমি 2-3 ঘণ্টা ধৰি আমি ট্ৰাই কৰি আছোঁ, গাড়ীখন উঠাৰ কাৰণে চেষ্টা কৰি আছোঁ, পাৰা নাই। ঘটনাটো মানে গাড়ীখন লোড কৰি ওলাই আহি আছিল। ওলাই আহি থকা সময়তে তাৰমানে অকস্মাত তাৰমানে দিৰিং নদীৰ পানী আহি গ'ল। এনেও নেৰানেপেৰা কিনকিনীয়া বৰষুণটো আহি আছে, সকলোৱে গমেই পায়। মানে গাড়ীখন লোডিং কৰাৰ সময়ত পানী নাছিলে, কিন্তু উঠিব অহাৰ সময়তে অকস্মাত পানী আহি গৈছে। সেইখিনিয়ে আৰু কিবাকে আৰু ড্ৰাইভাৰকেইটা কিবাকে ওলাই কিনে ওপৰত আহিল। এনেকৈ আৰু মানে এতিয়া গাড়ীখন উঠোৱাৰ কাৰণে এতিয়া উদ্ধাৰ কাৰ্য চলাই থকা গৈছে। আমি চেষ্টা কৰি আছোঁ, কিন্তু নাই পৰা। চাওঁ কি হয়, 2-3 ঘণ্টামান চেষ্টা কৰি আছোঁ আৰু পানী বাঢ়িয়ে আছে নেৰানেপেৰা বৰষুণৰ ফলত। প্ৰায় সম্পূৰ্ণ যোৱা অৱস্থা। গাড়ীখন প্ৰায় মানে সম্পূৰ্ণ গৈছে আৰু মানে চেষ্টা কৰি আছোঁ, উঠাব নাই পৰা এতিয়ালৈকে। কোনো ৰকমে আপোনালোকে বাচিছে? কোনো ৰকম তাৰমানে বাচা গৈছে আৰু তাৰমানে। কি নদী? এইটো দিৰিং নৈ। পানীৰ স্পীড তেনেকুৱা নেকি? পানী এতিয়া আৰু বাঢ়িল অকণমান।